সমীৰৰ কথাবোৰত ভাল নাপালে কিশোৰ, কিন্তু সমীৰৰ পৰা সকলোবোৰ কথা জনাৰ পিছত বিৰিনাক ফোন কৰি ভয় খুৱাবলৈ চেষ্টা কৰিছিল নেকি কিশোৰে। তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ আলোচনা কৰিবলৈ ওলাইছো। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিন্তু যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। শনিবাৰৰ খণ্ডটিত যিহেতু আপোনালোকে দেখিবলৈ পাইছিল যে বিৰিনাক কিশোৰে ফোন কৰিছিল, যেতিয়া সমীৰে সেইবোৰ কথা উলিয়াবলৈ চেষ্টা কৰিছিল কলেজৰ ল'ৰাজন কোন হয় আৰু কলেজৰ ল'ৰাজনৰ লগত কিবা সম্পৰ্ক আছিল নেকি। তো সেইবোৰ কথা যিহেতু উলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেইবোৰ উলিয়াবলৈ চেষ্টা কৰাতে সেইবোৰ এতিয়া ফোন কৰি বিৰিনাক কৈ দিছিল আৰু বিৰিনাক সেইবোৰ কথা ফোন কৰাৰ লগে লগে বিৰিনে আচৰিত হৈ পৰিছিল আৰু সেইবোৰ কথাত মাত মাতাৰ অধিকাৰ কি সেইটো কথা এতিয়া কৈছিল বিৰিনাই কিশোৰক, আৰু কিশোৰক সেইটো কথা কৈয়ে ফোনটো কাটি দিছিল। আৰু সেইবোৰ কথাৰ কাৰণে বিৰিনাই এতিয়া চিন্তাত পৰিব, যিহেতু এতিয়া সেই যিমানবোৰ কথা লুকাবলৈ চেষ্টা কৰি আছে বিৰিনাই আৰু সেইবোৰ উলিয়াবৰ কাৰণে দি সকলোৱে চেষ্টা কৰি আছে। আৰু বিৰিনাই দি এতিয়া কি কৰিব, আৰু বিৰিনাই যিহেতু সকলোবোৰ কথা ওলাব দিব নোৱাৰে আৰু যেনেকৈ সকলোৱে কৈছে যে কিশোৰৰ সন্তান জীউ, আৰু সেইটো কথা এতিয়া সত্য হ'বলৈ গৈ আছে। কাৰণ এতিয়া সেই ল'ৰাজন যিজন কলেজৰ বন্ধু আছিল সেইজন বেয়া হ'ব পাৰে, কিন্তু তেনেকুৱা বেয়া নহয় যে বিৰিনাৰ লগতো কিবা তেওঁৰ লগত আছিল, কিন্তু এতিয়া কিশোৰৰ লগত বিৰিনাৰ আছিল আৰু সেইটো আপোনালোকে প্ৰমাণ পাইছে। যোৱাটি খণ্ডত যদি আপোনালোকে ভিডিঅ'টো চাইছে মোৰ প্ৰথম চেনেলটোত আপোনালোকে নিশ্চয় জানিবলৈ পাব, আৰু সেইটো মই প্ৰমাণ কৰি কৈ দিছিলোঁ আপোনালোকক। আৰু এতিয়া বিৰিনাই সেইটো কাৰণে চিন্তাত পৰিব আৰু কিশোৰেও সেইটো কাৰণে চিন্তাত পৰিব, যিহেতু এতিয়া কিশোৰৰ বেমাৰটো দিনক দিনে বাঢ়িবলৈ ধৰিছে। কিন্তু কিশোৰে জীউক কেতিয়ালৈকে দেউতাকৰ মৰ্যাদাটো দিব, তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব বৃষ্টি ধাৰাবাহিকখনত। কিশোৰে ফোন কৰাৰ কাৰণে আৰু সেইবোৰ কথা শুনা পোৱাৰ লগে লগে যেতিয়া বিৰিনাই চহী কৰিবলৈ ওলাইছিল আৰু সেইবোৰ চহী কৰিবলৈ ওলাওঁতে ফোনটো অহাৰ কাৰণে ফোনটো ধৰি সেইটো কথা ভাবি ভাবি চহী নকৰাকৈ গুচি গৈছিল, আৰু তাৰ কাৰণে বিৰিনাৰ মাকে বহুত বেছি চিন্তাত পৰিছিল। আৰু আজি বিৰিনাৰ মাকে আকৌ বিৰিনাৰ ওচৰলৈ যায় সেই চহীটো কৰিবলৈ ক'ব, আৰু সেই চহীটো কৰিবলৈ কোৱাৰ পিছত আজি বিৰিনাই হাঁহি হাঁহি সেইটো চহী কৰি দিব। কাৰণ এতিয়া সেইবোৰ সম্পত্তি সা সম্পত্তিৰ কথা ভাবি কি লাভ হ'ব, যিহেতু এতিয়া বিৰিনাৰ ইমান ডাঙৰ এটা প্ৰশ্ন পিছলৈকে সন্মুখীন হ'বলৈ গৈ আছে আৰু সেইটোৰ উত্তৰ কেনেকৈ দিব সেইবোৰ কথা চিন্তা কৰি আৰু বিৰিনাই সেইকাৰণে হয়তো চহী কৰিব, আৰু চহী কৰাৰ পিছত বাবাহঁতৰ ঘৰলৈ যাব, অৰ্থাৎ চক্ৰৱৰ্তীহঁতৰ ঘৰলৈ যাই বিৰিনাৰ মাকে সেইখিনি ফাইল দি দিব, আৰু ফাইলখিনি দিয়াৰ পিছতে হয়তো এতিয়া সকলোবোৰ সত্য ওলাই পৰিব যে সেইবোৰ সৰু জীয়েকজনীৰ নামত কৰা নাই বা এতিয়া বিৰিনাৰ মাকৰ নামত কৰা নাছিল, আৰু সেইবোৰ আচলতে চক্ৰৱৰ্তীৰ হাতলৈ গৈছিল। আৰু তেনেকুৱা এতিয়া হ'ব পাৰে, আৰু যদি সেইটো কৰিছে চক্ৰৱৰ্তী তেতিয়াহ'লেতো চক্ৰৱৰ্তীয়ে ফাইলটো লৈয়ে সেইটো কথা কৈ দিব বিৰিনাৰ মাকক, আৰু তেতিয়া বিৰিনাৰ মাকে কি ক'ব আৰু কি হ'ব এতিয়া বিৰিনাৰ মাকৰ লগত আপোনালোকে সেইটোও দেখিবলৈ পাব। লগতে চিমিয়ে যিহেতু বাৰে বাৰে এটা ভুলে কৰি আছে, আৰু চিমি যিহেতু ঘৰৰ মানুহক একেলগে থকাটো নিবিচাৰে আৰু তাৰ কাৰণে অকলশৰীয়া হৈ পৰিব এতিয়া চিমিয়ে, আৰু চিমিয়ে অকলশৰীয়া হৈ পৰিব। কিন্তু এতিয়া আগতে যিহেতু যিমানবোৰ ভুল কৰিছিল বা এতিয়া জীউকক খেদিছিল ঘৰৰ পৰা, কিন্তু জীউক খেদাৰ পিছতো সৌৰভে ভালদৰে শুশ্ৰূষা কৰিছিল, কেইদিনমান কাজিয়া লাগিছিল কিন্তু তাৰ পিছত ভালদৰে শুশ্ৰূষা কৰিছিল। কিন্তু ইমানখিনি কৰাৰ পিছত এতিয়া সৌৰভে সেইটো কথা সহজভাৱে ল'ব নোৱাৰে, আৰু যাৰ কাৰণে সৌৰভে এতিয়া একো নোচোৱা হ'ব, আৰু যিবোৰ কাম থাকিব সেইবোৰ এতিয়া অকলে কৰি থাকিব লাগিব চিমিয়ে, আৰু তাৰ কাৰণে এতিয়া চিমিয়ে চিন্তাত পৰিব, আৰু চিমিয়ে নিজৰ সন্তানটো অকলে জন্ম দিব লাগিব নেকি, আৰু সেইটো কথা চিন্তাত পৰি এতিয়া চিমিয়ে কি কৰিব কি নকৰিব সেইটো উপায় বিচাৰি থাকিব। কিন্তু চিমিয়ে বাৰু এতিয়া সঠিক সময়ত ঠিক হ'বনে নহয়, আৰু যদি চিমিয়ে ঠিক নহয় তেতিয়াহ'লে কি হ'ব পিছলৈ যায়, তো সেইটো আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব বৃষ্টি ধাৰাবাহিকখন। আপোনালোকৰ আহিবলগীয়া খণ্ডটি কোনে কোনে চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, আজিৰ ভিডিঅ'টো এইখিনিয়ে।